নাই নিশ্চয় আপোনালোকে অৱগত হৈছে আমাৰ ডাইচাজান আৰ্মি কেম্পৰ তৰফৰ পৰা আমাৰ অসম মৰাণ সভা মৰাণ ছাত্ৰ সন্থা মৰাণ জাতীয় মহিলা পৰিষদ কলা সংস্কৃতি বিকাশ কেন্দ্ৰ তাৰাপুৰ অঞ্চলৰ যিমানসমূহ আমাৰ গাঁওবুঢ়া আছে বিশিষ্ট ব্যক্তি আছে সকলোকে আচলতে আমন্ত্ৰণ জনাইছিল আৰু তেখেতসকলে আজি এটা অত্যন্ত দেৱালীৰ উপলক্ষে সহায়মূলক এটা অনুষ্ঠান তেওঁলোকে পাতিছে আমাৰ স্থানীয় দল সংগঠনৰ বিষয়ববীয়াসকলক আমন্ত্ৰণ জনাইছে চিনা পৰিচয় হৈছে আৰু তেওঁলোকে আমাৰ পদুগুৰি অঞ্চলটোৰ দুজনকৈ ব্যক্তি আচলতে পুলিচ কামাণ্ডো বেটেলিয়নত তেওঁলোকে স্থান লাভ কৰিছে তেওঁলোকে অভিনন্দন জনাইছে তেওঁলোকক আৰু ইয়াৰ পিছতে আমাৰ এটা হেণ্ডবলৰ দল আছে মহিলা হেণ্ডবল দল আছে যিটো দলে আচলতে ৰাজ্যিক পৰ্যায়ত তেওঁলোকে প্ৰতিনিধিত্ব কৰিছে সেই দলটোকো তেওঁলোকে সম্বৰ্ধনা জনাইছে শুভেচ্ছা জনাইছে আৰু লগতে জাৰ্চি ছেট তেওঁলোকে প্ৰদান কৰিছে আৰু ইয়াৰ পিছতেই এই অঞ্চলটোৰ বিষয়ে আচলতে বিভিন্ন ক্ষেত্ৰত তেওঁলোকে জানিবৰ কাৰণে প্ৰচেষ্টা হাতত লৈছে আৰু আৰ্মিৰ ফালৰ পৰা এই অঞ্চলটো জনসাধাৰণৰ কাৰণে কেনেদৰে সহায় কৰিব পাৰি এই কথাখিনি আমাৰ পৰা আচলতে বুজ লৈছে আৰু বিগত সময়ত তেওঁলোকে যিখিনি সহযোগিতা আগবঢ়ালে সেই কথাখিনি অৱগত কৰিছে আৰু আমি অনাগত সময়ত কেনেদৰে সমন্বয়ে আচলতে এই অঞ্চলটোৰ উন্নয়নৰ কাৰণে কথাখিনি ভাবিব পাৰোঁ এই গোটেই কথাখিনি তেওঁলোকে অৱগত কৰিছে আমাৰ ফালৰ পৰাও তেওঁলোকে জানিব বিচাৰিছে আৰু বিগত সময়ত তেওঁলোকে আমাক এটা সহায় কৰিছিল সেইটো হৈছে যে আমাৰ পুলিচৰ যিবোৰ ট্ৰেইনিং আছে সেই ট্ৰেইনিংসমূহত তেওঁলোকে নিৰবিচ্ছিন্নভাৱে প্ৰায় 5-6 মাহ তেওঁলোকে আমাক সহায় কৰি দিছিল আৰু তাৰ ফলশ্ৰুতিতে আচলতে আমাৰ 14জনকৈ এই পিছপৰা অঞ্চলটোৰ পৰা পুলিচত চাকৰি পাবৰ কাৰণে সক্ষম হৈছে এইটো এটা অত্যন্ত উল্লেখনীয় বিষয় আৰু সেইকাৰণে আমি তেখেতসকলকো ধন্যবাদ জনাইছোঁ আৰু ইয়াতে আজি নতুন অফিচাৰ আহিছে দীপক কুমাৰ বুলি এগৰাকী কেপ্টেইন ইয়াতে নতুনকৈ জইন কৰিছে আৰু অনাগত সময়ত আমি ভাবিছোঁ যে তেওঁলোকে এই অঞ্চলটোৰ কাৰণে জনসাধাৰণৰ কাৰণে তেওঁলোকে ভাল পদক্ষেপ গ্ৰহণ কৰিব আৰু যদি তেনেকুৱা হয় তেতিয়াহ'লে আমিও দল সংগঠন স্থানীয় দল সংগঠনসমূহে তেওঁলোকৰ লগত সহযোগিতা কৰিম আৰু আজি অত্যন্ত এটা সৌহাৰ্দ্যমূলক পৰিৱেশত আচলতে আলোচনা সভাখন অনুষ্ঠিত হৈছে আজি ডাইচা সেনা চাৱনীক আমি ধন্যবাদ জনাইছোঁ আৰু তাৰ উপৰিও আজি তেখেতলোকৰ যি ইয়াত যিটো অনুষ্ঠান তেওঁলোকে ৰাখিছে সেই অনুষ্ঠানত যিসকল ব্যক্তি আহিছে আৰু আমাৰ অঞ্চলত যিবিলাক আমাৰ সমস্যা আছে সেই সমস্যাবিলাকৰ ওপৰত তেওঁলোকে আলোচনা ৰাখিছে এই আলোচনাত আমি মিলিত হৈছোঁ আৰু আশা কৰিছোঁ অনাগত দিনত যাতে আমাৰ গোটেই অঞ্চলটোত এটা সুন্দৰ পৰামৰ্শ তেওঁলোকে লৈ চৰকাৰলৈ যাতে তেওঁলোকে লৈ যাব পাৰে এইখিনিকে আমি আশা ৰাখিছোঁ আৰু পুনৰবাৰ সকলোকে শাৰদীয় কি কয় দেৱালীৰ শুভেচ্ছা জনাই মোৰ গোটৰ সমাৱেশ ধন্যবাদ মৰাণ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক তালাপতি কি ক'ব যে নতুন প্ৰজন্মক লৈ কিন্তু আৰ্মি কেম্পৰ যথেষ্ট প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে এই ক্ষেত্ৰত মৰাণ ছাত্ৰ সন্থাৰ সহযোগিতা আছে কি ক'ব ইহঁতে হয় নিশ্চিতভাৱে ডাইচাজান সেনা চাৱনীয়ে গুৰুত্বপূৰ্ণ মহৎ পদক্ষেপ গ্ৰহণ কৰিছে তেখেতলোকে আমাৰ বৃহত্তৰ তালাপৰি অঞ্চলটোৰ যুৱক যুৱতীসকলক অসম প্ৰতিৰক্ষা বিভাগৰ বিভিন্ন ধৰণৰ পদৰ কাৰণে চাকৰিৰ কাৰণে তেখেতলোকে প্ৰাক দিনত যি অনুশীলন কৰিব লাগে প্ৰস্তুতি চলাব লাগে তাৰ সন্দৰ্ভত তেখেতলোকে সহযোগিতা আগবঢ়াই আহিছে সদ্যঘোষিত অসম আৰক্ষীৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱা যুৱকসকলক তেখেতলোকে আজি সম্বৰ্ধনা দিয়াৰ উদ্দেশ্যে আজি এটা সুন্দৰ অনুষ্ঠান আয়োজন কৰিছে এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ বৃহত্তৰ তালাপৰি অঞ্চলটোৰ যি হেণ্ডবল টীম আছে সেই টীমটোকো তেখেতলোকে এটা জাৰ্চি উপহাৰ দিছে তেখেতলোকক উৎসাহ উদ্দীপনা জনাইছে আগন্তুক সময়তো আমাৰ বৃহত্তৰ অঞ্চলটোৰ যুৱক যুৱতীসকলক আগুৱাই নিয়াৰ স্বাৰ্থত তেখেতলোকে সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়াই তেখেতলোকে আলোচনা কৰিছে আৰু কথা দিছে আৰু শেহতীয়াকৈ আমাৰ তেখেতলোকৰ জৰিয়তে আমাৰ যুৱক যুৱতীসকল বিভিন্ন ধৰণৰ চাকৰি তেখেতলোকে লাভ কৰিবলৈ সক্ষম হৈছে তেখেতলোকলৈ আমাৰ ফালৰ পৰা মৰাণ ছাত্ৰ সন্থা তালাপৰি আঞ্চলিক কমিটিৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ অশেষ ধন্যবাদ জনাইছোঁ